আমাৰ দুৰ্ভাগ্য যে মোৰ আইতা ঢুকোৱাৰ পিছত আমাৰ ঘৰত মানে তেজপুৰৰ গাঁও বুলিবলৈ কোনো নাই। আপোনাৰ তেজপুৰ আছিলে? আমাৰ তেজপুৰৰ। তাৰপিছত আগতে আইতা থাকিছিল, কিন্তু এতিয়া তেজপুৰো চহৰে হৈছে। সেইকাৰণে তেজপুৰতো গাঁও বুলিবলৈ নাই। সেইকাৰণে এই পৰিৱেশবিলাক আমি দুৰ্ভাগ্যক্ৰমে কেতিয়াও দেখাই নাপালোঁ, যাৰ কাৰণে ইয়াতে অহাটো আৰু আজিকালি তুমি গাঁৱত এতিয়া এইটো খেৰৰ মেজি আছে, তুমি গাঁৱত খেৰৰ মেজি ক'ত দেখিবা? নেদেখা ন, গৰু গাড়ী নোহোৱা হৈছে আজিকালি, নোহোৱা হৈছে। গতিকে সেই বস্তুবোৰ আৰু তুমি দুখনো কাক দিবা? মানে আমি প্ৰব্লেমছবিলাক যদিও কওঁ, তুমি প্ৰব্লেমছটো আঙুলি টুৱাই দিব নোৱাৰা যে এইটো অমুকৰ কাৰণেই হৈছে বুলি। নোৱাৰা। তাত আৰু অকল এজন বা এটা হেৰিৰ দুখ নাথাকে, তাত গোটেই সমাজখনৰ গোটেই বস্তুটোৰ থাকে। আৰু সেইটো দুখ বুলিও মই ক'ব নোৱাৰোঁ, কাৰণ পৃথিৱী যেনেকৈ আগবাঢ়ে তুমি আগবাঢ়িব লাগিব, নহয় তুমি ৰৈ দিব নোৱাৰা। এই যে এই কনচেপ্ট এটাত কয় যে মানে বস্তুবিলাক সলনি হৈ আছে, আমাৰ নৱপ্ৰজন্মই এনেকুৱা ভাবে তেনেকুৱা ভাবে, তাক তুমি কি ভাবা? এইটো সলনি হৈ আছে নে ইভলিউশ্যন হৈ আছে? ইভলিউশ্যন, কাৰণ বস্তুটো চোৱা, যিটো ৰূপান্তৰ বুলি কয় ন, পৰিৱৰ্তন আৰু ৰূপান্তৰৰ মাজত পাৰ্থক্য সেইটোৱে। পৰিৱৰ্তন বস্তুটো হৈছে সেইটো ভাললৈও হ'ব পাৰে, বেয়ালৈও হ'ব পাৰে, কিন্তু ৰূপান্তৰ বস্তুটো সদায় ভালৰ কাৰণে হয়, যিটো জ্যোতিপ্ৰসাদে কৈছিলে। গতিকে সেই ৰূপান্তৰটো মানি ল'ব লাগিব। আজি মই লিখা মেলাৰ ক্ষেত্ৰত যদি কওঁ, প্ৰথমতে তোমাৰ ক'ত লিখিছিলে? প্ৰথমতে মুখে মুখে চলি আছিল, মৌখিক সাহিত্য তেতিয়া খুব চলিছিলে। মৌখিক সাহিত্যৰ পিছত তোমাৰ চলিলে শিলালিপি, তাম্ৰলিপিত লিখা হ'ল দেই। তাৰ পিছৰ পৰা আহি পেলাই আজিৰ তাৰিখত তাৰপিছত ছপাপুথি ওলালে। ছপাপুথি ওলাই পেলাই আজিৰ তাৰিখত হ'লে ডিজিটেল মিডিয়াটো মানুহে লিখা মেলা কৰে। তো সেই বস্তুখিনি যদি আমি ধৰি থাকোঁ যে আগতে এনেকৈহে লিখিছিলে, এতিয়া এনেকৈ কিয় লিখিব, তেতিয়াহ'লে আগৰ মানুহখিনিয়েও তেনেকৈ যদি ধৰি থাকিলেহেঁতেন, আমি জানো এইটো ৰূপ পালোহিহেঁতেন যে শিলত লিখিছোঁ, শিলতে লিখিব লাগিব। আজিৰ তাৰিখত কোনোবাই শিলত লিখিব নেকি? বস্তুটো আগৰখিনি পাহৰি নাযাওঁ। আজি যদি আমি আলোচনা কৰিছোঁ, আমি আজি শিলালিপিখিনিৰ কথাও আলোচনা কৰিম, বা সেই মৌখিক সাহিত্যখিনিও আমি আলোচনা কৰিম, আমি সেইখিনি বাদ নিদিওঁ। কিন্তু এই ৰূপান্তৰটো হ'ব পাৰে তাৰমানে, আৰু মই ভাবোঁ সেই ৰূপান্তৰটো মানি লোৱা ভাল। বহুতেই মানি লয়, বহুতেই সেইটো কথা বুজিও পায়, কিন্তু তাৰ মাজত কিছুমান থাকে যে আকুৰ গোজ হৈ থাকে, সেই বস্তুটোৱে মানে বেয়া কৰে। আৰু এই যিটো নৱপ্ৰজন্ম বিপথে গৈছে, চোৱা, প্ৰতিটো প্ৰজন্মত প্ৰত্যেকজন মহাপুৰুষ নহয়, হয়নে? প্ৰতিটো প্ৰজন্মত এমুঠিমান মানুহ থাকে যে কিছুমান অপৰাধী মানসিকতালৈ সেয়া হয়, সলনি হয় বা কিবা হয়, কিন্তু তাৰ মাজতো ভাল কামতো হৈ আছে, ভাল কামো হৈ আছে। আজি যদি নৱপ্ৰজন্ম বিপথেই গৈছে, এই শংকুৰাজ কোঁৱৰৰ ৰিচেণ্ট যিটো হাতীৰ হেৰি কৰা গান ওলালে, হলল, সেইটোতো মানুহে আদৰি নল'লেহেঁতেন। কনচেপ্টটো মানুহে গম পালে, সেইটো কৰিলে। এতিয়া আশ্চৰ্য বৰপাত্ৰৰ মাজতে বিয়া গানটো খুব ফেমাছ হ'ল। যদি আমাৰ ল'ৰা ছোৱালীয়ে বিয়া নামেই নুশুনে, তেতিয়াহ'লে সেইটো কিয় ভাল পালে? বস্তুটো তেনেকুৱা, তাত অকণমান সলনি আহিছে, অলপমান সাল সলনি। আমি খালি এইটো চাব লাগিব যে আমাৰ মূলটো যাতে সলনি হৈ নাযায়, মূলটো যাতে তাত মানে একেবাৰে মানে অগ্ৰং বগ্ৰং কিবা হৈ পেলাই যাতে কিম্ভূত কিমাকাৰ ৰূপ এটা নলয়, সেইটো চাব লাগিব। সেইখিনি একে ৰাখি পেলাই বাকীখিনিতো কৰিব পাৰি।